আপোনালোকৰ মাজলৈ আজি এনে কিছুমান প্ৰশ্ন লৈ আহিছোঁ যিবোৰৰ উত্তৰ আপোনাৰ বাবে খুবেই প্ৰয়োজন। সেইবাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদিহে ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো প্লিজ ছাবস্ক্ৰাইবটো কৰিবই। আজিৰ জিকেৰ 1 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত সকলোতকৈ কম দামত পেট্ৰল পোৱা যায়? আপোনাৰ বাবে 5 ছেকেণ্ড সময় দিয়া হৈছে। যদিহে পাৰে উত্তৰটো কওক। ইয়াৰ উত্তৰ হৈছে গোৱা। এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্ন, ভাৰতত সকলোতকৈ বেছি বৰষুণ ক'ত হয়? এইটো চাগে আপুনি নিশ্চয় জানে। যদিহে জানে উত্তৰটো কওক। মেঘালয়। ছাবস্ক্ৰাইব কৰি বেলটো বজাই দিয়ক, তেতিয়াহে মোৰ ভিডিঅ' দিয়াৰ লগে লগে আপুনি ন'টিফিকেশ্যন পাব আৰু চবতকৈ প্ৰথমে চাব পাৰিব। এতিয়া আহকচোন 3 নম্বৰ প্ৰশ্নটোলৈ। কোনখন দেশত এখনো নদী নাই? আপোনাৰ বাবে 5 ছেকেণ্ড সময় দিয়া হৈছে। যদিহে পাৰে উত্তৰটো কওক। চৌদি আৰবত এখনো নদী নাই। আমাৰ 4 নম্বৰ প্ৰশ্ন, কাউৰী কোনখন দেশৰ ৰাষ্ট্ৰীয় পক্ষী হয়? কাউৰীটো আমাৰ ভাৰতত অসমত বহুত বেয়া এটা পক্ষী বুলিয়েই ধৰা হয়, কিন্তু ইও এটা দেশৰ ৰাষ্ট্ৰীয় পক্ষী হয় আৰু সেইখন হ'ল ভূটান। 5 নম্বৰ প্ৰশ্ন, গোটেই বিশ্বত মুঠ কিমানখন দেশ আছে? আপুনি মই সকলো ভাৰত দেশত আছোঁ, কিন্তু আপুনি জানেনে এই বিশ্বত কিমানখন দেশ আছে? ইয়াৰ উত্তৰ হৈছে মুঠ 195খন দেশ আছে। 6 নম্বৰ, কোনখন দেশত ঘোঁৰাৰ সংখ্যা সৰ্বাধিক? আপুনি যদি জানে ইয়াৰ উত্তৰ, আপোনাৰ সময় গৈ আছে আৰু ইয়াৰ উত্তৰ হৈছে চীন দেশত। আমাৰ 7 নম্বৰ প্ৰশ্নটো হ'ল, কোনখন ভাৰতীয় চিনেমাত 71টা গান আছে? যদিহে আপুনি জানে তেতিয়াহ'লে ইয়াৰ উত্তৰটো দিয়কচোন। এই চিনেমাখনৰ নাম হ'ল ইন্দ্ৰসভা। এই চিনেমাখন 1932 চনত ৰিলিজ হৈছিল। অনুগ্ৰহ কৰি এই জ্ঞানৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'বোৰ চাওক আৰু নজনা কথা কিছুমান শিকক। ধন্যবাদ।